करा भाई साहब गाड़ी चलि যাব যেন লাগিছে ইমানেই গৰম গাড়ী হৈ গৈছে কুলেন আছে তথাপিতো হিট মাৰিছে অল্প জাম পাইছো নি भाई साहब So hey guys, what's up and welcome back to my YouTube channel KV Vlogs. So guys, আজি আহিছো বিহু বজাৰ কৰিব কাৰণে আৰু সকলোকে হেপী বিহু হেপী ৰঙালী বিহু যাতে আপোনালোকৰ বিহুটো ভালে খলে যাওক আৰু এনজয় কৰক বিহুটো আৰু আজি যাওঁ মানে অলপমান এনে সৰু সৰু বস্তু দুটামান আনিবৰ কাৰণে আৰু লগতে ভাবিছো অলপমান ফুৰি আহোঁ আপোনালোকক যোৰহাট টাউনখন আজি দেখুৱাওঁ বিহু কিমাননো ভিৰ তো বলক এতিয়া বৰ্তমান আছো মই লেচুবাৰীত পালোহি তো এতিয়া গৈ থাকি মানে টাউন তো আৰু এতিয়া ন সব মানে লাইন বাই লাইন পুৰা একদম CRPF পুলিচ সবকে দি দিছে মানে ইলেকশ্যন টাইম আহি আছে ন ইলেকশ্যন টাইম আহিলে মানে জানেই গম পাইছে আৰু পুৰা মানে ভিৰটো হৈ যায় আৰু তো গাইজ বলক এতিয়া বৰ্তমান যাম মানে বিশালত সোমাই চাওঁগৈ বিশালত সোমোৱাৰ পিছতে মানে বেলেগ আছে বিশালৰ পিছতে বেলেগ জেগালৈ যাম কোনোবা এডোখৰ জেগাত শংকৰ হল ফালে প্ৰথম যাওঁচোন বলক বিশাল মাৰ্কেটলৈ কেনেকুৱা কি কথা কি লওঁ ঠিক নাই বাট যদি পচন্দ হয় কিবা চিয়'ৰ ল'ম মানে তো এইফালেদি সোমাই দিওঁ তো বলক তো এইফালে চাওক নাভি একদম কৈছোঁ নহয় গাড়ী ভিৰ চাওক লাইন আৰু বাইক লোৱাৰ এটাই মানে একদম পূৰা ফেচিলিটি আছে কোনো টেনশ্যন নাই মানে যদিও ভিৰ থাকে মানে তথাপিতো মানে গুচি যাব পাৰি একদম ভিৰ থাকিলেও মানে গলিয়া ওলাই যাব পাৰি বা চাৰিচকীয়া লৈ আহিলে মানে বহুত টাইমলৈকে দি ফচিয়ে থাকিব লাগিব যেতিয়ালৈকে দি ভিৰ নাভাগে এইফালে বাছ দুখন ৰখাই দিলে বাপ্পা ঐ কি ভিৰ অভাৰ হিট মাৰিছে ষ্টাৰ্টো অফ নহ'লে হ'ল আৰু দাদা নাই দিয়া এইফালে এইফালৰ পৰা মানে বন্ধ আছে ৰাস্তা গাইজ ক'ৰ পৰা ক'ৰ ৰাস্তাত সোমালোহি চক নাভি একদম কৈছোঁ ৰাস্তা এনেকুৱা বেয়া ৰাস্তাত সোমাই গ'লোহি মানে কি হ'ল কথাটো বিশাললৈ যোৱা যিটো ৰাস্তা মানে গুৱাহাটী ফালে সেই ৰাস্তাটো মানে এইফালৰ পৰা বন্ধি থৈছে ডিটি অফিচৰ ফালৰ পৰা যিটো গুৱাহাটী ৰাস্তা সেই ৰাস্তাটো মানে বন্ধি দিলে আৰু সেইটো কাৰণে মানে সেইখিনি একদম পূৰা গাড়ী কৈছোঁ ন তামাম ভিৰ হৈ গ'ল আৰু এতিয়া মানে সেইফালে যাবলৈ দিয়া নাই আহিবলৈ দিছে টাউনৰ ছাইডৰ পৰা বাট এইফালৰ পৰা যাবলৈ দিয়া নাই মানে সেইটো কাৰণে ভিৰটো বেছি হৈ গ'ল আৰু এতিয়া যাম মানে ৰেল ষ্টেচনৰ ফালেদি যোৰহাট ষ্টেচনৰ ফালেদি হৈ বঙালপুখুৰীত ওলামগৈ ডাইৰেক্ট আৰু মানে লাহোৰী তেল ডিপু ওচৰতে সেইখিনিতে বন্ধ কৰি দিলে মানে সেইটো ৰাস্তা আৰু এতিয়া যাম মানে বঙালপুখুৰী ছাইডেদি তো মই মানে নোৱাৰিলেদি ডাইৰেক্ট অহা হ'লে এনেকুৱা নহয় বাট আহিবলৈ নহ'লে ভাবিলোঁ বিশাল যাম যেতিয়া এইফালে শ্বৰ্ট কাটিং লৈ লওঁ বাট বিশাললৈ যোৱা বন্ধ এতিয়া ডাইৰেক্ট যাম মানে শংকৰ হল বিশালত নোসোমাওঁ আৰু তো গাইজ মানে আজি ক'তো মানে অকণো ভিৰ নভগাই হ'ল য'তে মানে ত'তে অকল আজি ভিৰ আৰু চব ৰাস্তাও মানে ব্লক কৰিছে কাৰণ মানে ইলেকশ্যন আৰু লগতে বিহু পাইছেহি ন মানুহ ভিৰ হৈ গৈছে তো ইলেকশ্যনৰ কাৰণে মানে কিছুমান ৰাস্তা বন্ধ কৰিছে আৰু সেইটো কাৰণে মানে গোটেই মানুহখিনি চক নাভে এতিয়া মেইন থানা মুখৰ আগেদি আহি পেলানি ডাকঘৰ ফালেদি যাবগৈলগীয়া হৈছে এনেকুৱাই ভিৰ হৈছে মানুহ ভিৰ চক নাভে গাইজ চেক কৰা কৈছোঁ নহয় মানুহ চেক কৰা ভাই সাহেব গাড়ী চলি যাব যেন লাগিছে ইমানেই গৰম গাড়ী হৈ গৈছে কুলেন আছে তথাপিতো হিট মাৰিছে অল্প জাম পাইছো নি ভাই সাহেব
গাইজ বৰ্তমান পাই গ'লি আৰু এইফালে চাওক ট্ৰেইনৰ দৰদাম চলি আছে কেনেকুৱা লাগিছে এইটো ইলাষ্টিক চিষ্টেম হ'বগৈ নে চাই লওঁ হ'বগৈ দিয়ক কিমান কৰিব কওক গাইজ ফাইনেলি হৈ গ'ল বিহু বজাৰ কৰি আৰু মানে ভিৰ কৈছোঁ নহয় তামাম ৰামফা ভিৰ আৰু এইফালে চক নাই গোটেই ভিৰে ভিৰ মানে টাউনত চবফালে আৰু ব'লক এতিয়া বাইকৰ ওচৰলৈ যাওঁ বাইক ক'ত আছে বাইক আগত আছে আৰু এইফালে একদম মানুহ কৈছোঁ নহয় তামাম ভিৰ মানুহ চক নাই ভিৰ তামাম ভিৰ তামাম কৈছোঁ নহয় তো গাইজ বজাৰ চজাৰ কৰি হৈ গ'ল আৰু এইফালে বাইক চলি আছিলে বাইক চাইক লৈ পেলাই এতিয়া ডাইৰেক্ট যাওঁ ঘৰ আৰু ঘৰ মানে সোমাবলগীয়া আছে এজেগাত আৰু এইফালে মানুহ ভিৰ চেক কৰক অইনটো একো নাই চেণ্টাৰ বটলটো আৰু ল'বলগীয়া আছে চেণ্টাৰ বটল লৈ লওঁ আৰু মানে গাড়ী থ'বলৈ জেগা নাই কৈছোঁ ন মানুহৰ পৰা তো গোপৰটো লগাই লওঁ হেলমেটত তাৰপিছত আকৌ লগ পাইছোঁ ডাইৰেক্ট মটৰ ব্লুমিঙত তো গাইজ এইফালে চাহ লৈ লওঁ কাটিং চাই মানে কেইটকা কৰক দি দিয়ক কৰক দুটা দিয়ক অঁ এইফালে চাহ তাহ খাই লওঁ আৰু তাৰপিছতে আকৌ ওলাই থাকিম গৈ থাকিম মানে আৰু উপায়টো নাই আৰু ভিৰ মানে কৈছোঁ ন তামাম ভিৰ একদম মাথা বেয়া কৰি দিলে এতিয়াও চক না বে তো ব'লক চাহ তাহ আহক চাহ তাহ খাই লওঁ তাৰপিছতে আকৌ লগ পাই আছোঁ এইফালে চাহ আহি গ'ল কাৰাক চাই আৰু এইটো কাপত 30 টকা একদম মানে ইয়াত 30 টকাকৈ লয় যোৰহাটত তো ভিৰ চক মানুহ কৈছোঁ নহয় ৰামফা ভিৰ আৰু ভালকৈ কেমেৰা দি দেখা নাপাব মোবাইল দি ভালকৈ দেখা দিছোঁ চাই লওক ভালকৈ
তোমাক আমি নকৰো হৰণ ঐ নাচনী তোমাক আমি নকৰো হৰণ তো গাইজ এইফালে দেখিলে বিহু আৰু এতিয়া যাওঁগৈ আৰু যিহেতু বহুত টাইমো হ'ল এতিয়া টাইম কেইটা বাজিলে টাইমটো দেখাই দিছোঁ 6:47 হ'ল মানে দেখিছে তো যাওঁ ঘৰলৈ বিহু বজাৰ কৰিবলৈ আহি পিনে আজি মজা লাগিলে মানে দেখি পালোঁ আৰু যদিও মানে ভিৰ পালোঁ ভিৰটো পোৱা যেন নালাগিলে কাৰণ মানে এইফালে বিহু যিহেতু পালোঁ ন তো ব'লক দেখিলে ধুনীয়াকৈ বিহু আৰু বিহু দেখি চাই পিনি কেনেকুৱা পালে জনাব তো ব'লক এতিয়া যাওঁ ব'ল